আসসালামু আলাইকুম নমস্কাৰ আপোনালোকৰ কাৰণে নতুন এটা ভিডিঅ' লৈ আহিছোঁ ভিডিঅ'টো হ'ল যে আপোনালোকে কোনে PM কিষাণ পোৱা নাই আৰু যদি PM কিষাণ পাইছে সেইটো চেক কৰিব পাৰিব কেইটা ষ্টলমেণ্ট সোমাইছে কেইটা ষ্টলমেণ্ট সোমোৱা নাই আপোনাৰ একাউণ্টটো কি এক্টিভ আছে নে ইনএক্টিভ আছে সেইটো চাব পাৰিব বলক আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ মই ভিডিঅ'টো মোবাইলতে কৰি আছোঁ আপোনালোকৰ মোবাইলটো আছে মোবাইলতো ক্ৰম ব্ৰাউজাৰটো ওপেন কৰি ল'ব ক্ৰম ব্ৰাউজাৰটো অন কৰি পিনে আপোনালোকে কম সাৰ্চ বাৰত সাৰ্চ কৰিব PM কিষাণ पर ক্লিক কৰি সাৰ্চ কৰি পিনে আপোনালোকে সাৰ্চত ক্লিক কৰিব এনেকৈ এটা টেক্সটবুক ক্লিক হ'ব এনেকৈ নহয় এনেকৈ ডাইৰেক্ট আপোনাৰ এই বেনিফিচিয়াৰী ষ্টেটাছ গুচি আহিলে সমত যাব সমত গৈ পিনে আপোনালোকে তলফালে সুইপ কৰিব তলফালে সুইপ কৰি আপোনাৰ সাইডত চাইছে সাইডত আপোনালোকে লিখা আছে বেনিফিচিয়াৰী ষ্টেটাছ এডিট আদাৰ ফেইলাৰ ৰেকৰ্ড নিউ ফৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন আপোনালোকে কি কৰিব বেনিফিচিয়াৰী ষ্টেটাছ আপোনাৰ ঘড়ী এটা আইকন দেখা পাইছে ঘড়ী আইকনত এবাৰ ক্লিক কৰিব ক্লিক কৰি পিনে আপোনালোকে যেটো আপোনালোকে একাউণ্ট নম্বৰটো দিছিলে জমা দিয়াৰ সময়ত যেটো একাউণ্ট নম্বৰ দিছিলে যদি আধাৰ কাৰ্ড দি আপোনালোকে অনলাইনত এপ্লাই কৰিছিলে আধাৰ কাৰ্ড দিছিলে বা মোবাইল নম্বৰ যেটো মোবাইল নম্বৰ দিছিলে হেতু মোবাইল নম্বৰ দি চেক কৰিব পাৰিব যদি আপোনালোকে একাউণ্ট নম্বৰটো দিবই লাগিব কম্পালসৰি দিছে একাউণ্ট নম্বৰ ক্লিক কৰিব আৰু নেট স্লৰ কাৰণে অলপ বেছি ৱাইট লৈছে আপোনালোকে একাউণ্ট নম্বৰ ক্লিক কৰি পিনি আপোনালোকে একাউণ্ট নম্বৰটো টাইপ কৰিব মই এক্সাম্পল হিচাপে মোৰ একাউণ্ট নম্বৰ টাইপ কৰিছোঁ ক্লিক কৰি পিনে একাউণ্ট নম্বৰটো দবাই পিনে আপোনালোকে গেট ডাটা ক্লিক কৰিব এনেকৈ এটা লিষ্ট আহিব এনেকৈ এটা ষ্টেটাছ লিষ্ট আহিব ইয়াত চাব নামো চাব পাৰিব আপোনালোকে বেংক কোনটো বেংক একাউণ্ট দিছে সেইটো চাব পাৰিব মোবাইল নম্বৰটো দিছে সেইটো চাব পাৰিব আধাৰ নম্বৰ চাব পাৰিব আপোনালোকৰ বেংকৰ IFSC কোড চাব পাৰিব আপুনি ইয়াত আছে আপোনাৰ মেইন পইণ্ট ইয়াত আছে আপোনাৰ এক্টিভ চাব পাৰে ইয়াত আছে ৰেজিষ্ট্ৰেশ্যন ষ্টেটাছ এটা নম্বৰ আছে আপোনাৰ তলত চাওক এক্টিভ ইনএক্টিভ যদি এক্টিভ আছে চাওক মোৰটো এক্টিভ আছে একাউণ্ট নম্বৰ ইনষ্টলমেণ্ট এটা পাইছোঁ আৰু যদি ইনএক্টিভ থাকিলে হয় তেতিয়াহ'লে মই ইনষ্টলমেণ্ট নাপাওঁ আৰু মেইন ফেক্ট মানে পইচা টকাটো নোহোৱাৰ কাৰণ হৈছে ইনএক্টিভ যদি এক্টিভ আছে আপোনাৰ পইচা সোমাবই মই চাইছে মই ইনষ্টলমেণ্ট এটা পাইছোঁ 7 নম্বৰ ইনষ্টলমেণ্টলৈকে পাইছোঁ 8 নম্বৰ ইনষ্টলমেণ্ট পোৱা নাই এতিয়ালৈকে যদি পাওঁ আপোনালোকে নতুন এটা ভিডিঅ' বনাই আপোনালোকক আগত জনাম ঠিক আছে থ্যাংক ইউ মোৰ ভিডিঅ'টো চোৱাৰ কাৰণে আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগে লাইক কৰিব